दिनै फुंनि 9 रिंगासो समाव सोनाब बेंगलनि फारसेनिफ्राय फैबाय थानाय गंसे टेंकार गारिया क'क्राझार जिल्ला सिंनि रामफल बिलनि 33 नं सि राजा लामायाव हरखाब जाब्रबथाय जानानै अर खामो। PB12CJZ 9902 नम्बरनि टेंकार गारिया इथानल लानानै नुमलिगर फारसे फैबाय थादोंमोन होनना मिथिहोयो। गुबुन फारसेथिं हरखाब जाब्रबथायजों गारियाव अर खामनायनि जाउनाव ड्राइभार राजकुमार सिंहआ अरजों खामजानानै जखम जायो। उनाव पुलिसा रायजो राजाफोरनि हेफाजाबै ड्राइभारखौ रैखा खालामनानै फाहामथायनि थाखाय देहा फाहामसालियाव दैथायहरो। फायार ब्रिगेडनि गंबा गारिया अर खामनाय टेंकार गारिखौ खोमोरनो हायो। गुबुन फारसेथिं गारिनि हरखाब जाब्रबथायजों बेबायदि अर खामनायाव लामा खाथिनि नखरफोरा गिदिर खैफोद थासारिनि मोगा-मोगि जागोन साननानै गोसोआव गिखांनाय सोमजिदोंमोनब्लाबो उनाव फायार ब्रिगेडनि जोहै अरखौ खोमोरनो हानायाव रैखा मोनो। बे बिथिङाव पुलिस आरो खाथिनि रायजो राजाफोरा ओरैबायदि फोरमायो। ঘটনাটো প্ৰায় 9টা বজাত আজি ৰাতিপুৱা গাড়ীখন আমি জনামতে বিহাৰৰ পৰা আহি আছিল। লোড আছিলে ইথানল বুলি কয়। তাৰপৰা আমি এইটো ঘটনা চাই বুজিছোঁ ওচৰ পাজৰৰ মানুহখিনি এইটো কাৰোবাক বচাব গৈ পেলাই আহি মানে কাটোতে এইটো বেলেঞ্চ নাথাকে ন, এইটো গাড়ীটো লোড আছে ই পল্টি খাই পৰিলে আছে। তাৰপিছত কিবা ফায়াৰ চ'ৰ্চত মানে ব্লাষ্ট হৈছে। এই পিছফালে দুটা টেংকাৰ দেখিব, চেম্বাৰ দুটা জ্বলিছে আৰু জুইটো পূৰা স্প্ৰেড হৈ ৰাস্তা ক্ৰছ কৰি এইফালে গৈছে আৰু ৰাস্তাও মানে দেখিছোঁ ওচৰত জ্বলিছে। তো পল্টি মৰাৰ পিছত অলপ পিছত হৈছিল কাৰণে ড্ৰাইভাৰজন বাচি গ'ল। আমাৰ পুলিচো ইমিডিয়েট আহিছে। ইনফেক্ট আমাৰ উচি জাপ মাৰিহে মানে কোনোমতে বাচিছে, জুই টেংকো পাইছে। তাৰপিছতে ফায়াৰ ব্ৰিগেড অনা হ'ল। মুঠতে 5খন ফায়াৰ ব্ৰিগেড আহে 5টা জেগাৰ পৰা। ইমিডিয়েটলি আমি ফায়াৰ কণ্ট্ৰল হ'ল তেওঁলোকৰ ওপৰেদি। তাৰপিছত ৰাস্তাটো বন্ধ হৈ আছিলে প্ৰায় 1 ঘণ্টামান। আমি ৰাস্তাটো খুলি দিছোঁ, এতিয়া নৰ্মেল আছে। বঙাইগাঁও ৰিফাইনেৰীৰ লগত যোগাযোগ কৰিছোঁ, তেওঁলোকৰ পৰা ফায়াৰ ছেফটি মানুহ আহি আছে। এইটো গৈ আছিলে নুমলীগড়। কি আছে এইটো ইথানল আছে বুলি কৈছে। ইথানলৰ একেই পেট্ৰলৰ নিচিনা ডেঞ্চিটি, এইটো ফ্লাইএবল হয়। তো ভাবিব ভাল আৰু ওচৰে পাজৰে ইমান ঘৰ আছে, ঘনবসতি মানুহ। নাই নাই, কাৰো একো হোৱা নাই, খালি এওঁলোকৰ গাড়ী ডেমেজ আৰু বাকী জুইটো অলপ অলপ গছ গছনি এইবোৰ ৰাস্তা বেয়া হৈছে। কেইজন আছিলে? এজনে ড্ৰাইভাৰ। তেওঁ অলপ ইঞ্জুৰি, নামটো মই পোৱা নাই। আৰু বাকীটো অনুসন্ধান চলি আছে, কি আচল কথাটো কি হৈছিলে। দেখিছিলে? দেখিছিলোঁ, ঘৰৰ এইটো ওচৰতে। তাৰপিছত আগুন পুৰা দৌৰাইছে, হাৱা মাৰিছে, এইগিলা পুৰা গৈছিল, এইগিলা চব গাঁৱৰ মানুহ ছিল। তাৰপিছত 2 ঘণ্টা পৰাই ওই যে গাড়ি আহিছে, পাগলা এই যে পানীৰ গাড়ী। তাৰপিছত এইটো কত মাছি শাস্তি পাইছে আর কি। আপোনালোক ঘৰতে আছিল না? ঘৰতে আছিলো, ওই যে জিনিসগুলো উড়া লাগছে, রাস্তা চুবা লাগছে, পালাবার জন্য কাগজ টাগজ দৌড়াদৌড়ি হয়েছে। দৌড়াদৌড়ি হব লাগছে, আগুন যাব লাগছে, পুরা আগুন নিচ দিয়ে যাব লাগছে। একতো নহল এটা একো নাই, চেক লাগছে আর কি, আগুনে চেক লাগছে। ঘাস টাস গরম পড়া যায় নাই, গাছ টাছ গিল পোড়া। কি দেখেছে? নাই, আমিতো মানে ফাৰ্ষ্টত নাছিলোঁ আৰু কি, অলপ পিছত আহিছিলোঁ। পিছত আমি বহুত টাইম পৰা আছিলোঁ, কিন্তু ফায়াৰ ব্ৰিগেডটো আহোঁতে লেট হ'ল। এতিয়া ফকৰীয়াগামৰ পৰা এটা আহিছে, গোসাইগাঁৱৰ পৰা আহিছে আৰু এইফালে কাৰিগাঁৱৰ পৰা আহিছে নেকি, আহোঁতে লেট হৈছে আৰু এনেকুৱা 2 ঘণ্টা এনেকুৱা হৈছে চাগে। তাৰপিছত ফকৰীয়াটো আগত আহি পাল, এখনে ফাৰ্ষ্টত মেইনটেনেঞ্চ কৰিছিল, বাকীখিনিতো পিছত আহি কিনি কিবা কৰিছিল, কিন্তু আগতে আহিলে ভাল আছিল। জুইটো কেনেকা? জুইটোতো তামাম বহুতখিনি হ'ল। এবাৰ ব্ৰাছটো হোৱাতে মানুহকেইটা চব পলাল। ফাৰ্ষ্টত মানুহকেইটা ওচৰত আছিল আৰু কি, যেতিয়া মানে ব্ৰাছ হ'ল ফাৰ্ষ্ট টাইমত, তেতিয়াতো মানুহকেইটা চব পলাল হ'ল। পলাৰ কাৰণে কাৰোবাৰ ক্ষতি হৈছে বহুতে, কাৰোবাৰ ঠেং ঠুং কিবা হ'ল, ভৰিটো দৌৰা হ'ল, ভৰিটো ভাঙিল, কোনোবা ভৰি আঘাত পাইছে আৰু কি, এনেকুৱা হৈছে। গছ টছ জ্বলিছে। এইফালেতো এনে ঘৰৰ তামোল গাছ টাছ কিবা কিবি ক্ষতি হৈছে। ঠিক আছে।